নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 17 জুন আৰু আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ ইনফো হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া হক ভিডিঅ'কেইটা আৰম্ভ কৰো এনে পৰিৱেশত মেট্ৰিক আৰু এইচএছ পৰীক্ষা পাতিব নোৱাৰি পৰামৰ্শ দিলে ৰাজ্যিক কেবিনেটে ৰাজ্যত এতিয়া অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সন্দৰ্ভত বহু সময় ধৰি আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা পাতিব পৰা নাযায় কিন্তু এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাৰ সন্দৰ্ভত অহা 18 জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে কেশৱ মহন্তই লগতে কয় যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী হাই মাদ্ৰাসা পৰীক্ষাৰ সন্দৰ্ভত আজিৰ কেবিনেটত বহু সময় আলোচনা হয় স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে কেবিনেটত 4,40,000 মেট্ৰিক পৰীক্ষা দিব আৰু 2,50,000 হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ সৈতে অভিভাৱক আহিব আৰু 0 পৰা 18 বছৰৰ কোভিড সংক্ৰমণত 14% আৰু 11 পৰা 18 বছৰলৈ 10% আক্ৰান্ত হৈছে এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভৱ নহয় কোভিড টিকাকৰণ অভিযান বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি জুবিন গাৰ্গৰ কোভিড-19 টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 লাখ টকাৰ বৰঙণি আগবঢ়াইছে বৃন্দাবন ছুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়কজনে মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 1 লাখ টকাৰ চেক প্ৰদান কৰে টুইটাৰ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ লগতে তেওঁলোকৰ দলটোক এই কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰ জৰিয়তে চলিত কোভিড-19 টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে বৃন্দাবন ছুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়ক জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 1 লাখ টকাৰ বৰঙণি আগবঢ়াইছে এই সদৃশ্যৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে যোৱা বৃহস্পতিবাৰে কোভিড-19ত শ্ৰমিক হেৰুওৱা ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাৰ বাবে এতিয়া 2.5 লাখ টকাৰ এককালীন বিত্তীয় সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে এই বিত্তীয় সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব এটা ভাল খবৰ আছে চৰকাৰে এতিয়া কন্যাৰ বিয়াত দিব 51,000 টকাৰ উপহাৰ কেনেদৰে এই সুবিধা ল'ব পাৰিব আপুনি জানোৱা হওক দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যেৰে এতিয়া PMSSY আৰম্ভ কৰা হৈছে চৰকাৰে ছোৱালীৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিছে এই আঁচনিবোৰৰ উদ্দেশ্য হৈছে ছোৱালীৰ উচ্চ শিক্ষাৰ প্ৰচাৰ কৰা এই আঁচনিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী শাদী শগুন যোজনা দেশৰ সংখ্যালঘু সম্প্ৰদায়ত মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক সংখ্যালঘু সম্প্ৰদায়ত বিশেষকৈ মুছলমান সম্প্ৰদায়ত উচ্চ শিক্ষাৰ অৱস্থা অতি দুৰ্বল এনে পৰিস্থিতিত দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যেৰে এতিয়া PMSSY আৰম্ভ কৰা হৈছে চৰকাৰে 51,000 টকা পৰিশোধ কৰে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী শাদী শগুন যোজনাৰ অধীনত বিবাহপূৰ্ব স্নাতক সম্পূৰ্ণ কৰা সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলক 51,000 টকা পৰিশোধ কৰে আঁচনিখনৰ উদ্দেশ্য হৈছে মুছলমান ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলক বিশ্ববিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰা এই লোকসকলে আঁচনিখনৰ সুবিধা লাভ কৰিব চৰকাৰে আৰম্ভ কৰা শাদী শগুন যোজনাই কেৱল বিদ্যালয় পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰা মুছলমান ছোৱালীসকলক লাভান্বিত কৰে বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি মুছলমান খ্ৰীষ্টান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলক দিয়া হয় পৰিকল্পনাৰ বাবে কেনেদৰে আবেদন কৰিব লাগে আপুনি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰালয়ৰ পৰা শাদী শগুন আঁচনিৰ বিষয়ে বিতংকৈ তথ্য প্ৰাপ্ত কৰিব পাৰে যদি আপুনি আঁচনিৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে এই লিংকত ক্লিক কৰিব www.india.gov.in স্কিমছ মৌলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যনত
এটা ভাল খবৰ আছে নৌসেনা বাহিনীৰ বাবে নৌসেনা বাহিনীত এতিয়া 50টা পদৰ বিজ্ঞাপন ওলাইছে আবেদনৰ অন্তিমটো তাৰিখ হৈছে 26 জুন মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় নৌ বাহিনীত এতিয়া 50টা পদত অবিবাহিত পুৰুষ প্ৰাৰ্থী নিয়োগৰ যোজা চলিছে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কৰ্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন DAVPৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ পদ 50টাৰ ভিতৰত জেনেৰেল সাৰ্ভিস GS 147টা পদ পূৰণ কৰাৰ বিপৰীতে বাকি 3টা পদ হাইড্ৰকেড্ৰি বিভাগত পূৰণ কৰা হ'ব আবেদনকাৰী জন্ম 1 জানুৱাৰী 1997 আৰু 1 জুলাই 2002 ভিতৰত হোৱা হ'ব লাগিব প্ৰাৰ্থীগড়ে 60% নম্বৰে BE BTech উত্তীৰ্ণ হোৱা হ'ব লাগিব নিযুক্তিপ্ৰাপ্তই নৌসেনা বাহিনীৰ বিধিগত নিয়ম অনুসৰি মাহিলী পাৰিতোষিক লাভ কৰিব আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ে সবিশেষ তথ্য পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীৰ লগতে অনলাইন যোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www.joinindiannavy.gov.in ত লগইন কৰিব পাৰে আবেদন দাখিল প্ৰক্ৰিয়া 12 জুনৰ পৰা 26 জুন 2021 লৈ অব্যাহত থাকিব পদকেইটা ইণ্ডিয়ান নেভেল একাডেমী ইজহিমালা কেৰালাত পূৰণ কৰা হ'ব মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মহিলাৰ প্ৰতিবাদ বিশ্বনাথতো একে দৃশ্য মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈ এতিয়া যেন সংকটত পৰিছে ৰাজ্য চৰকাৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোনো স্পষ্ট ইংগিত নাপাই ক্ষোভিত হৈ পৰিছে এতিয়া মহিলা সমাজ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যাৰ বাবে এতিয়া ৰাজ্যৰ মহিলাসকলে হিয়া উজাৰি বিজেপি চৰকাৰক ভোট প্ৰদান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিলে কিন্তু ৰাজ্যৰ মহিলাসকল ঋণ ৰেহাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত ওলোটা খৰ দিলে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ মহিলাসকল চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে তাৰ সমান্তৰালভাৱে বিশ্বনাথতো আজি মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকল একত্ৰিত হৈ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথৰ কুঁৱৰী গাঁৱত শতাধিক মহিলা ওলাই আহি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনায়